ঐক্যতাৰ সংকল্প আৰু বিশ্বশান্তিৰ কামনাৰে আমচুৰ সমূহীয়া ইফতাৰ আৰু দোৱা মেহফিলৰ আয়োজন। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছে ইফতাৰ মেহফিলত। ধৰ্মৰ নামত বিষয়বস্তু বিয়পোৱা সকলে এই বিশেষ ভিডিঅ'টো চোৱা দৰকাৰ। একেলগে হিন্দু মুছলমানে ইফতাৰ কৰিছে, কিন্তু কোনেও কাকো সোধা নাই কাৰ ধৰ্ম কি। এয়াই হৈছে একতাৰ এনাজৰী আৰু ভাতৃত্ববোধৰ পৰিচয়। উল্লেখ্য যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আজি 43তম প্ৰতিষ্ঠা দিৱস আছিল। ইয়াৰ লগত সংগত ৰাখি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে। উক্ত সভাৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ইকবাল হুছেইনে। কুইজ প্ৰতিযোগিতা, গজল প্ৰতিযোগিতা, কেৰাত প্ৰতিযোগিতা, মজনুন দোৱা প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলক এখন মানপত্ৰৰে পুৰস্কৃত কৰি উৎসাহিত কৰে। সভাত অতিথি হিচাপে জমিয়ত উলামাৰ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক মুফতি নুৰ আহমেদ, নীলবাগান আজমল আলী কলেজৰ অধ্যক্ষ ডক্টৰ মুকুতাৰ ৰহমান শইকীয়া, জামিয়া অসম দাৰুল হাদিছ জয়নগৰৰ শিক্ষক আতাউৰ ৰহমান, নীলবাগানৰ যুৱ ব্যৱসায়ী টিপ্পু ৱাৰিছ, ৰুনু চৌধুৰী, ঐক্য সেনা অসম হোজাই জিলা সমিতিৰ সভাপতি আহমেদ হুছেইন, নীলবাগান আঞ্চলিক তিনিআলি জামে মছজিদৰ ইমাম ইছলাম উদ্দিন কাছিমিকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। এই সকলৰ উপস্থিতিত সভাৰ সৌন্দৰ্য বৃদ্ধি পাইছে বুলি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইকবাল হুছেইনে কয়। হাতে হাত ধৰি ঐক্য সমন্বয়েৰে শান্তিৰ অসম গঢ়িম বুলিও মন্তব্য কৰে। এইখিনিতে অতিথিসকলৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিষয়ববীয়াসকলৰ মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ 43তম প্ৰতিষ্ঠা দিৱসত আহি আমি আমিত হৈছোঁ। জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ এটা প্ৰতিনিধি দল আহি অংশগ্ৰহণ কৰিছে আৰু এই প্ৰতিষ্ঠা দিৱসত আহি আমি নতুন আনন্দিত হৈছোঁ। আৰু এনেকুৱা প্ৰতিষ্ঠান পাতিলে আমি সামাজিকভাৱে আমি একত্ৰিত হৈ থাকিম। আৰু আমি দেখিছোঁ যি সমাজত সামাজিক প্ৰতিষ্ঠান থাকে সেই সমাজ সদায় উন্নতি হৈ থাকে। গতিকে আমি কামনা কৰিছোঁ যে সদৌ অসম ছাত্ৰ সংঘৰ দৰে এনেকুৱা যিবোৰ সংগঠন আছে সকলো সংগঠনে এনেকুৱা কৰিব লাগে যাতে সমূহীয়া দোৱা হয়। আজি সদৌ অসম ছাত্ৰ সংঘৰ সভাপতি জনাব ইকবাল হুছেইন সাহেবৰ নেতৃত্বত যি সংগঠন চলাই আছে তেওঁ বহুত ভাল লাগিছে। আমাৰ লগত বহুত পুৰণা সম্পৰ্ক আছে আৰু তেওঁৰ এই সামাজিক কামবোৰ দেখি আছোঁ, শুনি আছোঁ। আমাৰ জয়নগৰৰ প্ৰতি তেওঁৰ এটা চফ্ট কৰ্ণাৰ সদায় থাকে। গতিকে আমি এই প্ৰতিষ্ঠানত আহি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ যেন অনাগত দিনত আমাৰ জয়নগৰ মাদ্ৰাছাত আহি আপোনালোকে আহি আমাৰ জয়নগৰ মাদ্ৰাছাত ইয়াতে 100জনীয়া এটা খানকা প্ৰতিষ্ঠান চলি আছে, খানকাত অংশগ্ৰহণ কৰি দোৱাত অংশগ্ৰহণ কৰিব। দোৱা কৰিলে তাতো আমি চিনাকি পৰ্ব হৈ যাম আৰু সকলোকে একত্ৰিত কৰিম। আজি আমচুৰ 43তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আমি ৰমজান মাহৰ কাৰণে চুতীয়াকৈ আজি দিনজোৰা কাৰ্যসূচীৰে হোজাই জিলাৰ উদ্যোগত উত্তৰ ডংৰুপাৰ বানাত মাদ্ৰাছাত আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আছিল। আমাৰ বিভিন্ন জিলাৰ সভাপতি সম্পাদক বিষয়ববীয়াসকল আহিছিল। আমি 43খন পতাকা উত্তোলন কৰি শ্বহীদ তৰ্পণৰ লগত আমি বিভিন্ন ধৰণৰ কুইজ, গজল, কিৰাত প্ৰতিযোগিতাৰ শেষত কাৰ্যসূচীটো আমাৰ দোৱা, সমূহীয়া দোৱা আৰু ইফতাৰ আছিল। আজি ইয়াত বিভিন্ন বৌদ্ধিক মহলৰ পৰা বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাসকলো আমাৰ মাজত আহি উপস্থিত হৈছে। বিভিন্ন কলেজৰ অধ্যাপক, শিক্ষাগুৰুসকল, মাদ্ৰাছাৰ শিক্ষাগুৰুসকল আহি আমাক দিয়া পৰামৰ্শ দিছে যে আমি কেনেকৈ অনাগত দিনত অসমৰ সংখ্যালঘুক আগবঢ়াই লৈ যাব পাৰোঁ। আজি সকলো দিহা পৰামৰ্শৰ কাৰণে 43টা বছৰত আহি আমচুৱে ভৰি দিছে আৰু অনাগত দিনত সকলোৰে দিহা পৰামৰ্শ লৈ এই নিষ্পীড়িত লাঞ্ছিত জাতিটোক আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত কেনেকৈ আগুৱাই লৈ যাব তাৰ কাৰণে আলোচনা হৈছে। আৰু শেষতে আমি ৰমজানৰ পিছত এক শৈক্ষিক
আন্দোলনৰ বিপ্লৱৰ কাৰণে আমি একগোট হৈছোঁ। বিভিন্ন প্ৰতিষ্ঠান কলেজৰ পৰা আমাক এই দিশত দিহা পৰামৰ্শ দিছে কেনেকৈ আমি শিক্ষাৰ দিশত আমাৰ জাতিটোক আগুৱাই লৈ যাব পাৰোঁ। শিক্ষা অবিহনে এটা জাতি এটা সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে। আমি শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দি অনাগত দিনত কাম কৰি যাম আৰু অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি আমছে কাম কৰিম। সদৌ অসম সংখ্যালঘু ছাত্ৰ সভাই আমচুৰ আজি ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস আছিল আৰু এই প্ৰতিষ্ঠা দিৱস মানে আমচুৰ জন্ম যেতিয়া 1980 চনত গোৱালপাৰা জিলাৰ জলেশ্বৰৰ এক উত্তপ্ত বালিচৰত আমচুৰ জন্ম হৈছিল আৰু সেই সময়ত অসমৰ এক জটিল সন্দিক্ষণত আমচুৰ জন্ম হৈছিল। গতিকে আমচুৰ জন্মৰ পৰাই একদম নিৰৱচ্ছিন্নভাৱে এই সংগঠনটোৱে সংখ্যালঘু জাতি হৈ কাম কৰি আছে বা অসম আৰু অসমীয়াৰ হৈ কাম কৰি আছে। অনাগত দিনত আমি কাম কৰি যাম। এই আমাৰ মানে আজি মানে এই প্ৰতিষ্ঠা দিৱসত আমি একত্ৰিত হৈছোঁ আৰু আমি একতাবদ্ধ হৈছোঁ যে অনাগত দিনত আমি বিশেষকৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যেনেকৈ আগুৱাই যাই আছে প্ৰত্যেকৰ লগত আমি খোজ মিলাই কেনেকৈ আমি বিশ্বৰ দৰবাৰত আমাৰ জাতিটোকো মানে আগুৱাই লৈ যাব পাৰোঁ। আৰু শিক্ষা আমাৰ যিহেতু মূল লক্ষ্য, গতিকে আমি শিক্ষা অবিহনে কোনো জাতি বা কোনো ব্যক্তিৰ উন্নতি হ'ব নোৱাৰে। গতিকে শিক্ষা অনাগত আমি শিক্ষাৰ ওপৰত আন্দোলন কৰিম। ইতিমধ্যে আমাৰ সভাপতি সাহেবে ঘোষণা কৰিছে যে অনাগত দিনত আমাৰ শিক্ষাই হ'ব আমাৰ বিপ্লৱৰ মানে প্ৰথম সূচনা। গতিকে আজি ইয়াত আহি হোজাই জিলা সংখ্যালঘু ছাত্ৰ উদ্যোগত আৰু ইয়াত আহি আমি প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ বিভিন্ন সংগঠনৰ বুদ্ধিজীৱীসকলক বা বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাকৰ্মী হয়তো কলেজ বা এনেকুৱা মাদ্ৰাছাৰ বিভিন্ন শিক্ষাগুৰুসকলক লগ পাই আমি আপ্লুত হৈছোঁ আৰু আমি উৎসাহিত হৈছোঁ যে অনাগত দিনত আমি আৰু মানে ইয়াতকৈ বলিষ্ঠভাৱে আমি আমচুক আগুৱাই লৈ যাওঁ।